ভিডিওটোৰ প্ৰথমটো প্ৰশ্ন হৈছে গৰমৰ দিনত বুজখন কিয় গোন্ধায়? ইয়াৰ উত্তৰখিনি হৈছে এই কাৰণে গমাই থকাৰ কাৰণে লিংগটো গোন্ধায়। নেক্সট প্ৰশ্নটো হৈছে কেতিয়া ছোৱালীয়ে পকৰ দাঙি দাঙি সম্ভৱ কৰিব বিচাৰে? উত্তৰ যেতিয়া ছোৱালীজনী বেছি উত্তেজিত হৈ যায় তেতিয়াই পকৰ দাঙি কৰিব বুজিছে। পৰৱৰ্তী প্ৰশ্নটো হৈছে কিমান সময় একেৰাহে সম্ভৱ কৰাৰ পাছতো ছোৱালীৰ পানী ওলাই যায়? ইয়াৰে উত্তৰটো হৈছে 15 পৰা 20 মিনিট কৰিলে পানী ওলাই যায় ছোৱালীবোৰৰ। পৰৱৰ্তী প্ৰশ্নটো হৈছে বিবাহিত মহিলাই সপ্তাহত কিমানবাৰ সম্ভৱ কৰে? ইয়াৰে উত্তৰখিনি হৈছে যে সপ্তাহত এটা বিবাহিত মহিলাই 3 পৰা 4 বাৰ সম্ভৱ কৰে। নেক্সট প্ৰশ্নটো হৈছে কিমান বয়সৰ ছোৱালী গীতাত লিংগটো সোনকালে নোসোমায়? ইয়াৰে উত্তৰখিনি হৈছে 13 পৰা 14 বছৰ ছোৱালীয়ে এই কামখিনি সোনকালে নকৰে। নেক্সট প্ৰশ্নটো হৈছে কিমান বয়সৰ ছোৱালীয়ে ল'ৰাৰ লগত সম্ভৱ কৰিবলৈ পাগল হৈ থাকে? ইয়াৰে উত্তৰখিনি হৈছে 18 বছৰ ছোৱালীবোৰে এই সময়খিনি পাগল হয়। নেক্সট প্ৰশ্নটো হৈছে প্ৰথমবাৰ সম্ভৱ কৰোঁতে ছোৱালীৰ কোনটো অংগ বেছি বিষ হয়? ইয়াৰে উত্তৰখিনি হৈছে গীতাত বেছিকৈ বিষ হয়। নেক্সট প্ৰশ্নটো হৈছে ছোৱালী কেনেকৈ চুটিলে 7 দিনলৈ বিষ থাকে? ইয়াৰে উত্তৰখিনি হৈছে আঁঠু কৰাই পাছফালৰ পৰা লিংগ সোমালে এনেকুৱা হয়। নেক্সট প্ৰশ্নটো হৈছে ছোৱালী সম্ভৱ কৰাৰ কিমান দিন পাছত গীতা আকৌ টাইট হৈ পৰে? ইয়াৰে উত্তৰখিনি হৈছে প্ৰায় এমাহৰ পিছত আকৌ সেনেকুৱা হয়। নেক্সট প্ৰশ্নটো হৈছে ক্ষীণ ছোৱালীৰ কেনেকুৱা লিংগৰ সম্ভৱ কৰি ভয় কৰে? ইয়াৰে উত্তৰখিনি হৈছে যে ক্ষীণ ছোৱালীয়ে বেছি শকত লিংগৰ